সকলোৱে ভালে আছে না নাই? কোনে কোনে ভালে নাই হাত ডাঙক। আরে ভালে নাই না, আজি ভাল থাকিবহে লাগে। ভাল কিমানে আছে? ঠিক আছে, এতিয়া নিজৰ মোবাইলত চাই থাকিব, টকাটো আহি সোমাই যাব। ঠিক আছে, আপোনালোকে মোবাইলটো চাই থাকিব, হ'ব? আজিৰ সভাত আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী গিৰিৰাজ সিং ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, লোকসভাৰ সাংসদ তপন গগৈ ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, যোৰহাট সমষ্টিৰ সন্মানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া, দেৰগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী ডাঙৰীয়া, মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে.বি. এক্কা ডাঙৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া, যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ শৰ্মা ডাঙৰীয়া, যোৰহাট জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি হেমন্ত কলিতা প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজিৰ সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজিৰ দিনটো আমাৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় দিন। আজি যোৰহাট জিলাৰ পৰাই আমি এটা নতুন কৰ্মযজ্ঞ আৰম্ভ কৰিব খুজিছো। অৰ্থাৎ অসমৰ প্ৰায় 5 লাখ পৰিয়ালক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ প্ৰদান কৰাৰ যি কৰ্মযজ্ঞ, তাক আমি এই যোৰহাটৰ পবিত্ৰ মাটিৰ পৰাই, পবিত্ৰ ভূমিৰ পৰাই আৰম্ভ কৰিব বিচাৰিছো। ইতিমধ্যে আপোনালোকক কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং ডাঙৰীয়া আৰু আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াই এই অনুষ্ঠানৰ বিষয়ে আপোনালোকক বুজাই কৈছে। আপোনালোকে জানি আচৰিত হ'ব যে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আজিলৈকে অসমক 19 লাখ ঘৰ তেখেতে আমাক মঞ্জুৰি কৰিছে। আৰু যদি আমি 19 লাখ ঘৰৰ আমি যদি পৰিমাণ চাব যাওঁ, যে এই 19 লাখ ঘৰ যদি আমাক তেখেতে পঠাইছে বা তেওঁ যদি পঠোৱাৰ প্ৰস্তাৱ কৰিছে, তাৰ বাবে অসমক কিমান টকা দিব লাগিব? তাৰ বাবে অসমক কিমান টকা দিব লাগিব? 27,000 কোটি টকা আমাক তেখেতে তাৰ বাবে দিব লাগিব। আজিৰ এই অনুষ্ঠানত এই 19 লাখ গৃহ নিৰ্মাণৰে সেই কৰ্মসূচীৰ আমি 5 লাখ গৃহ নিৰ্মাণৰ কাম হাতত লৈছো। ইতিমধ্যে প্ৰায় 7 লাখ গৃহ অসমত নিৰ্মাণৰ বিভিন্ন পৰ্যায়ত চলি আছে। 5 লাখ গৃহ নিৰ্মাণৰ কাম আজিৰ পৰা আমি হাতত ল'ম আৰু অনাগত দিনত আৰু 7 লাখ ঘৰ আমি নিৰ্মাণৰ কৰ্মযজ্ঞ আৰম্ভ কৰিম। আৰু আজিৰ যি 5 লাখ হিতাধিকাৰীৰ কাম আমি হাতত লৈছো, এই হিতাধিকাৰীসকলক আমি 7,739 কোটি টকা আমি প্ৰদান কৰিম। আৰু প্ৰথম কিস্তি হিচাপে আমি 1,657 কোটি 0.50 লাখ টকা আমি প্ৰদান কৰিম। আজি আমাৰ যোৰহাট জিলাত আমাৰ হিতাধিকাৰীৰ সংখ্যা হ'ল 12,000 আৰু এই 12,000 হিতাধিকাৰীকে আজি ইতিমধ্যে বেংকৰ পৰা প্ৰথম কিস্তিৰ ধন
আদায় দিয়া হৈছে আপোনালোকৰ বেংকৰ একাউণ্টত সোমাবলৈ আৰম্ভ কৰিছে বা অৰ্থাৎ কিছুমানৰ বেংক একাউণ্টত ইতিমধ্যে এই টকা সোমাইছে শ্ৰদ্ধাৰ ৰাইজ এই অনুষ্ঠানৰ জৰিয়তে দুই তিনিটা কথা ৰাইজৰ সন্মুখত যাতে আমি ক'ব পাৰো তাৰ বাবে আজি আপোনালোকক ইয়াত আমি নিমন্ত্ৰণ কৰিছো প্ৰথম কথা এই ঘৰৰ টকা 100% প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দিছে এই টকা কোনো জিআৰএছ জিপিএছ পঞ্চায়ত বিডিঅ'ই আমাক দিয়া নাই গতিকে কোনেও কাকো 1 টকাও ঘোষ নিদিব এই কথাটো মই প্ৰথম আপোনালোকক অনুৰোধ কৰিম কোনোবাই যদি কাবাক 1 টকাও দিয়ে আমি কিন্তু আপোনালোকক বেয়া পাম কালি যদি মই বাতৰি কাকতত কবাত পাওঁ যে কোনোবাই কাবাক 20,000 টকা দিলে 10,000 টকা দিলে আপোনালোকক মই বেয়া পাম আৰু যিসকলে লব তেওঁলোক জেলত যাব লাগিব যিসকলে লব তেওঁলোকে জেলত যাব লাগিব সেইবাবে আপোনালোকক আজি ইয়াত যি বহি আছে আমাৰ আই মাতৃসকল আহিছে তেওঁলোকক মই এটা কথাই কম যে এই যে হাতপুথিখন আমি উদ্বোধন কৰিলো এই হাতপুথিত লিখা আছে যে আপোনালোকে নেক্সট ইনষ্টলমেন্ট কেতিয়া পাব তাৰ পিছৰ ইনষ্টলমেন্ট কেতিয়া পাব টকাখিনিৰ সৎব্যৱহাৰ কৰিব আৰু আপোনালোকে নেক্সট ইনষ্টলমেন্টৰ টকা পাব কোনোবাই যদি মাজত 1 টকাও খুজে আমাৰ ইয়াত বহি থকা এমএলএ সকলক আপোনালোকে কমপ্লেইন কৰিব ডিসি কমপ্লেইন কৰিব আৰু একো নকৰিলে মোৰ ফেসবুকত মোৰ টুইটাৰত লিখিব যে কোনোবাই আমাৰ পৰা টকা খুজিছে বাকি ব্যৱস্থা লোৱাৰ দায়িত্ব মোৰ বাকি ব্যৱস্থা লোৱাৰ কাম মোৰ কাৰণ এই টকা আমাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ টকা আমি কাকো 1 টকা খাব নিদিও সেই সংকল্প আমি লব লাগিব এইটো হৈছে আমাৰ প্ৰথম কাম দ্বিতীয়তে আজি আমাৰ অসমত যিসকল লোকৰ মাজত এটা কমপ্লেইন আছে যে ধনীয়ে পালে আমি দুখীয়াই পোৱা নাই তেওঁলোককো মই অনুৰোধ কৰিম যে যিসকল দুখীয়াই পোৱা নাই তেওঁলোকক আমি নিশ্চয় দিয়াৰ ব্যৱস্থা কৰিম পৰৱৰ্তী দিনত কিন্তু যিসকল ধনী মানুহে আপোনালোকৰ দৃষ্টিত এই ঘৰ পাইছে তেওঁলোকৰ আমি বাতৰি কাকতত এটা ফোন নম্বৰ দিম আপোনালোকে সেই মই অকল যোৰহাটৰ কাৰণে কোৱা নাই গোটেই অসমৰ কাৰণে কৈছো সেই ফোন নম্বৰত যদি কোনোবাই ফোন কৰি কয় যে আমাৰ গাঁৱৰ অমুক পকা ঘৰ থকা মানুহজনে ঘৰ পাইছে ঘৰটো কেনসেল হোৱাটো বেলেগ কথা যিজন মানুহে তেওঁলোকৰ ঘৰৰ নাম তেওঁলোকে আপলোড কৰিছিল তেওঁলোকো জেলত যাব লাগিব এইটোৱে হৈছে প্ৰধান কথা কাৰণ অসমত আমি বহুত দিন সহ্য কৰিলো এতিয়া আৰু সহ্য কৰাৰ সময় নাই এতিয়াও যদি আমি সহ্য কৰি থাকো আমাৰ অসমখন কেতিয়াও আগুৱাই যাব নোৱাৰে সেইবাবে আমাৰ পঞ্চায়তৰ ব্যৱস্থাত মই ফোন নম্বৰটো আপোনালোকক কৈ দিছো 1-800-223-235-600 এই অহা 7-8 দিনত আমাৰ ডিপাৰ্টমেন্টৰ পৰা টিভিত এই নম্বৰটো ওলাই থাকিব বাতৰি কাকতত এই নম্বৰটো ওলাই থাকিব যদি কোনবা নাপাবলগীয়া মানুহে ঘৰ পোৱা বুলি আপোনালোকে ভাবে অন্যায় কৰি নহয় কাবা গাঁৱত বেয়া পাইছো বুলি তাৰ ওপৰত নহয় কিন্তু যদি খসাই পকি ঘৰ থকা মানুহে ঘৰ পোৱা বুলি কয় আমি চৰকাৰে ব্যৱস্থা লম কাৰণ আমি অসমত এতিয়া দুৰ্নীতি সহ্য নকৰি আমি নতুন ধৰণে আমাৰ ৰাজ্যখন নিৰ্মাণ কৰাৰ সময় আহিছে আৰু সেই সময় আমি সৎব্যৱহাৰ কৰিব লাগিব আজি আমাৰ যিসকল ৰাইজে হিতাধিকাৰীয়ে ইয়াত PMAY ঘৰৰ বাবে নিৰ্বাচিত হৈ আহিছে তেওঁলোকক মই কথা কেইটা ক'ব খুজিছো যে আপোনালোকে
তিনিটা কিস্তিত এই ধন পাব আপোনালোকে আজিৰ পৰাই প্ৰথম কিস্তিটো আপোনালোকে পালে আৰু প্লিন্থলৈকে কাম হৈ যোৱাৰ লগে লগে আপোনালোকে দ্বিতীয় কিস্তি পাব আৰু সালখন যেতিয়ালৈকে নিৰ্মাণ হ'ব তেতিয়ালৈকে আপোনালোকে তৃতীয় কিস্তি পাব মই ৰাইজক এটা অনুৰোধ কৰিম আপোনালোকৰ লৰা হিচাপে আপোনালোকৰ ভাই হিচাপে মই অনুৰোধ কৰিম সকলো মানুহৰে ঘৰত অভাৱ আছে অভাৱ থাকিব কিন্তু যদি এইবাৰ আমি ঘৰ নবনাও হয়তো আমাৰ দ্বিতীয়বাৰ কেতিয়াও আমি ঘৰ নাপাম এই টকাটো লৈ যেতিয়া আপোনালোকে ঘৰত যাব ওচৰৰ গেলামাল দোকানীও আপোনালোকক ক'ব যে তোৰ বাকি আছে তই টকা পালি আমাক টকা কেটা দে কোনোবাৰ পৰা আপোনালোকৰ ধাৰ আছে তেওঁলোকেও ক'ব যে আমাক টকা কেটা দে কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে আপোনালোকে 1.5 লাখ টকা পাব এই 12,000 টকা যদি আমি খৰচ নকৰো দ্বিতীয় কিস্তি নাপাম আৰু দ্বিতীয় কিস্তি যদি আমি খৰচ নকৰো আমি তৃতীয় কিস্তি নাপাম ঘৰ আৰু দ্বিতীয়বাৰ জীৱনত আমি বনাব নোৱাৰিম সেই কাৰণে যাৰ পৰা কিবা কাৰণত আপোনালোকৰ ধাৰ লোৱা আছে তেওঁলোকক আপোনালোকে নমস্কাৰ কৰি ক'ব যে আমি বেলেগ ধৰণে টকাটো আপোনালোকক ঘূৰাই দিম কিন্তু প্ৰধানমন্ত্ৰীয়ে ঘৰ বনাব দিয়া টকাটো আমি আপোনালোকক দিব নোৱাৰো মুখ্যমন্ত্ৰীয়ে হাক দিছে এই টকাটো দি আমি ঘৰটোৱে বনাম আমি বেলেগ কাম নকৰো হবনে নাই ইমান লাহে লাহে কলে মোৰ ভয় লাগি থাকিব ৰাতি মই শুবই নোৱাৰিম হবনে নাই সাবদে কোনেও নিদিব কিন্তু এজনেও যদি দিয়ে মোৰ ৰাতি টোপনি নাহিব হ'ব সকলোৱে ঘৰটোৱে বনাব লাগিব ঠিক আছে নহয় আজি আমাৰ যোৰহাট জিলাত মই অত্যন্ত আনন্দিত যে আজি আমাৰ ইয়াত যি ঘৰৰ বাবে নিৰ্বাচিত হৈছে তাৰে প্ৰায় 4,000 চাহ বাগিচাৰ মজদুৰেও এই ঘৰ পাবলৈ সক্ষম হৈছে মই ডিসি মহোদয়ক অনুৰোধ কৰিম আমাৰ কেতিয়াবা বাগানৰ মালিক বিলাকে কিবা এনওসি নিদিয়ে সবৰ হয় মই আজি এনওসি দি দিলো ইয়াত কাৰো খুধি পেলাই ঘৰ নহয় ঘৰ আমি বনাম ইয়াত এনওসিৰ নামে নলব বাগানৰ মানুহ বিলাকে বাগানৰ মালিকক যে আমি মাটি দিছো বাগান বনাব দিছো হেইটোৱে বহুত ডাঙৰ কথা গতিকে তেওঁলোকে কোনো শ্ৰমিকক এনওসি নাই অমুক নাই বুলি ঢিলা ঢুলা কৰিব নোৱাৰে ঘৰ বনাই দিব পুলিচত কেছ দিলেও কেছ নলব পিছত দেখা যাব যি হ'ব কিন্তু দুখীয়া মানুহে ঘৰ বনোৱাৰ অধিকাৰ প্ৰথম পাব লাগিব অসমত সকলো অধিকাৰ দুখীয়া মানুহৰ প্ৰথম তাৰ পিছতহে বেলেগ মানুহৰ অধিকাৰ সেই কাৰণে মই ডিসি আৰু এসপি কো কম যে আপোনালোকে কোনো টেনচন নলব কিবা বাগানৰ মালিকৰ লগত কথা পাতিলে মই পাতিম কিন্তু এই 3,600 শ্ৰমিকৰ ঘৰ হ'ব লাগিব ফটো এলবাম বনাই প্ৰধানমন্ত্ৰী আৰু গিৰিৰাজ সিং ডাঙৰীয়াক আমি দিব পাৰিব লাগিব যে এয়া চক এই ঘৰ আমাৰ বাগানৰ মানুহে বনালে এই এনওসিৰ নামত বহুত দিন লীলা খেলা চলিলে এতিয়া আৰু মোৰ চৰকাৰৰ দিনত এই এনওসি সিস্টেমটো উঠি গৈছে মুখ্যমন্ত্ৰী হিচাপে মই এনওসি ইয়াৰ পৰাই দি দিছো সবকে কাৰণ এজন যেতিয়া মুখ্যমন্ত্ৰী চৰকাৰ আৰু অসমৰ ৰাইজে মিলি এনওসি দিয়া হল আৰু বেলেগ কোনো এনওসিৰ কথা নাই বাকিখিনি নিজে নিজে হৈ থাকিব শ্ৰদ্ধা ৰাইজ আপোনালোকক দুটামান কথা মই ক'ব খুজিছো আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক বহুতবোৰ সুবিধা দিছে আমাৰ গাঁৱত পানীৰ সুবিধা দিছে গাঁৱত লাইটৰ সুবিধা দিছে আমাক ঘৰৰ সুবিধা দিছে আমাক ৰাস্তা বনোৱাৰ সুবিধা দিছে আমাক আত্মসহায়ক গোটৰ সুবিধা দিছে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই দেশৰ পৰা দৰিদ্ৰতা নিৰ্মূল কৰিবৰ বাবে আমাক এফালৰ পৰা তেখেতে আমাক সুবিধাবোৰ দি আছে এই সুবিধাবিলাকৰ আমি যদি সফল ব্যৱহাৰ কৰিব পাৰো তেতিয়াহলে ভাৰতবৰ্ষ কেতিয়াও দুখীয়া দেশ হৈ থাকিব নোৱাৰে কিন্তু যেতিয়াই আমি এই সুবিধাবিলাকৰ সফল ব্যৱহাৰ কৰিব নোৱাৰো টকাবিলাক আনফালে গুচি যায় তেতিয়াই আমি আমাৰ ৰাজ্যখন পিছুৱাই পেলাই থৈ দিও
আমাৰ দেশখন পিছুৱাই পেলাই থৈ দিওঁ মই আজি আপোনালোকক অনুৰোধ কৰিম যে আমি যদি এই 5 লাখ ঘৰ আৰু তাৰ 2-3 মাহ পিছত আৰু 7 লাখ ঘৰ এই 12 লাখ ঘৰ যদি আমি বনাব পাৰো কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন হ'ব মই এইটো কথা জানো যে অসমত আৰু হয়তো দুখীয়া মানুহ থাকি গৈছে ঘৰ পোৱা নাই কিন্তু আমি যদি ভাল কামবিলাক কৰি মোদী ডাঙৰীয়াক যদি দেখুৱাই থাকিব পাৰো তেখেতে আন মানুহৰ কাৰণেও আমাক ঘৰ বনাবৰ বাবে পইচা দিব যেতিয়া আমাৰ চৰকাৰ আহিছিলে প্ৰথম যেতিয়া মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া আমাক কোৱা হৈছিল যে আমাক 7 লাখ ঘৰ দিলে এই ঘৰখিনি আমি কমপ্লিট কৰিব পৰা নাই সেই কাৰণে আমি নতুন ঘৰ আনিব পৰা নাই গিৰিৰাজ সিং ডাঙৰীয়া তেখেত বিহাৰৰ পৰা কেন্দ্ৰৰ মন্ত্ৰী তেখেতক আমি সাক্ষাৎ কৰিছিলো আৰু আমি কৈছিলো আমাৰ বাকি দুখীয়া মানুহসকলেও কাৰণেও ঘৰ দিয়ক আমি ঘৰবিলাক সুন্দৰ কৰি সময়ত আমি বনাই দিম আজি তেখেতে 12 লাখ নতুন ঘৰ আমাক দিছে আপোনালোকে চিন্তা কৰক যে 12 লাখ পৰিয়াল মানে অসমত কিমান মানুহৰ উপকৃত হ'ব কিমান মানুহে জুৱা কালিলৈ যি কেঁচা ঘৰত আছিলে তেওঁলোকে অন্তত আজি টিং পাতৰ ঘৰত থাকিবলৈ সক্ষম হ'ব ইয়াৰ লগে লগে এই টকা কেইটাৰ জৰিয়তে আপোনালোকে চিন্তা কৰক যেতিয়া আমি 1.5 লাখ টকা পাম আমি টিং পাত কৰ পৰা কিনিম কাখৰ দোকানখনৰ পৰা কিনিম ইটা আমি কৰ পৰা কিনিম কাখৰ আমি দোকানৰ পৰা কিনিম সিমেন্ট আমি কৰ পৰা কিনিম কাখৰ দোকানৰ পৰা কিনিম এই দোকানবিলাক কোনে চলাই আমাৰ অসমৰ সৰু সৰু ব্যৱসায়ী বিলাকে চলাই তেওঁলোকে কৰ পৰা কিনিব আমাৰ হোলসেলাৰ সকলৰ পৰা কিনিব হোলসেলাৰে কৰ পৰা কিনিব ডিস্ট্ৰিবিউটৰৰ পৰা কিনিব অৰ্থাৎ এই 12 লাখ পৰিয়ালৰ লগতে এই টকা কেইটাৰ কাৰণে আন কিমান পৰিয়ালৰ হাতত এই টকাটো গৈ উপস্থিত হ'ব আজি যে মই আপোনালোকক কলো যে 19 লাখ ঘৰ আমি বনাব পাৰিম 27,000 কোটি টকা আমাৰ হাতত থাকিব আমাৰ মানুহে মজদুৰি কৰিব আমাৰ দোকানৰ পৰা আমি সিমেন্ট কিনিম ইটা কিনিম যদি ধৰি লওঁ যে কৰবাত সিমেন্টৰ 2-এটা কাৰখানা বাহিৰতো আছে কিন্তু আজি অসমৰ সিমেন্ট অসমতে প্ৰস্তুত হয় অসমৰ CICত অসমতে প্ৰস্তুত হয় লোহা কেইটাও আজি আমি অসমতে প্ৰস্তুত কিমান বৰঙনি আহিব পাৰে আপোনালোকে চিন্তা কৰক অৰ্থাৎ আজি এই আঁচনিবিলাকৰ জৰিয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দুখীয়া মানুহকো সহায় কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীকো সহায় কৰিছে আৰু আমাৰ অসমৰ যি আমাৰ ইনকাম বা উৎপাদন বৃদ্ধিটো তেখেতে আমাক সহায় কৰিছে মই আজি সকলোকে অনুৰোধ কৰিম যে আপোনালোকে যাতে অতি সুন্দৰ কৰি এই ঘৰবিলাক বনায় কেইদিনমান আগতে বাৰাণসীত আমাৰ মুখ্যমন্ত্ৰীসকলৰ মিটিং হৈছিল ইউপিত যিমান মানুহে ঘৰ বনাইছে দক্ষিণাত্যত যিমান মানুহে ঘৰ বনাইছে তেওঁলোকৰ ফটোবিলাক আমি দেখুৱাইছিলে মই তেতিয়া দেখা পাইছিলো যে আমাৰ যি কোৱালিটি সেই কোৱালিটিৰ লগত অন্যান্য ৰাজ্যৰ কোৱালিটিৰ মাজত 20% গেপ আছে কিয় গেপ আছে আমাৰ জিলা উপায়ুক্ত সকলে 2-3টা কথাত হিতাধিকাৰীসকলক সহায় কৰিব লাগে যাতে আমাৰ হিতাধিকাৰীসকলে হোলসেলৰ মূল্যত সিমেন্ট পাব পাৰে ইটা পাব পাৰে অত্যাধিক দাম যাতে আমাৰ দুখীয়া মানুহসকলৰ পৰা কোনেও ল'ব নোৱাৰে চেকখন দিয়াটোতে আমাৰ দায়িত্ব শেষ হৈ নাযায় টকা কেইটা দিয়াতে শেষ হৈ নাযায় আমি এই টকা কেইটাৰ যাতে সৎব্যৱহাৰ হয় কোনো মানুহে যাতে আমাৰ দুখীয়া মানুহখিনিক আন ধৰণে পৰিচালিত কৰিব নোৱাৰে সেই কাৰণে হিতাধিকাৰীসকলৰ লগত প্ৰশাসনে কথা পাতি থাকিব লাগে প্ৰশাসনে ভাবৰ আদান প্ৰদান কৰি থাকিব লাগে আৰু কিস্তি দিওঁতে যাতে কোনে অফিচাৰে যাতে বা মধ্যভোগীয়ে যাতে টকা নলয় তাৰ বাবে চেষ্টা কৰিব লাগে
কাৰণ কোনোবাই যদি 15-20 হাজাৰ টকা লৈ যায়, এতিয়া বস্তুৰ দাম যদি বজাৰখনৰ প্ৰতি আমি লক্ষ্য কৰোঁ, 1.5 লাখ টকাৰ যদি 20 হাজাৰ টকা কোনোবাই লৈ যায়, 1,30,000 টকাত ঘৰটো সম্পূৰ্ণ হ'ব নোৱাৰে। সেইকাৰণে প্ৰত্যেক স্থানতে ভিজিলেন্স কমিটি হওক, প্ৰত্যেক স্থানতে নাগৰিকসকলক জড়িত কৰি হওক, বাগানৰ ক্ষেত্ৰত বাগানৰ চাহ মজদুৰ সংঘ, আমাৰ ছাত্ৰ সংগঠন, মেনেজাৰসকলক জড়িত কৰি হওক, আমি এইটো কথা নিশ্চিত কৰিব লাগিব যাতে সম্পূৰ্ণ টকাৰ 100% ব্যৱহাৰ হ'ব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগে লগে আমাৰ চৰকাৰখনে যোৱা এবছৰত ৰাইজৰ হৈ বহুবিলাক কাম হাতত ল'বলৈ সক্ষম হৈছিলে। ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে অসমত আমাৰ ডেকা ল'ৰা ছোৱালীক 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। ইতিমধ্যে আমি প্ৰায় 29,000 চৰকাৰী চাকৰি দিলোঁ আৰু অহা কিছুদিনৰ ভিতৰত বাকী 70,000 চৰকাৰী চাকৰিও আমি দিম। সেই সংকল্পৰে আজি আমি আগবাঢ়িছোঁ। আপোনালোকে এইবাৰ চাকৰি দিয়াৰ পিছত দেখিছে যে কি ধৰণৰ ল'ৰা ছোৱালীয়ে চাকৰি পাইছে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে, কোনোবাই শ্ৰমিকৰ ল'ৰা ছোৱালীয়ে, ৰিক্সা চালকৰ ল'ৰা ছোৱালীয়ে, ঠেলা চালকৰ ল'ৰা ছোৱালীয়ে 1 টকাও কাকো ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। আমি চেষ্টা কৰিম যে অনাগত দিনবিলাকতো অসমত যাতে আমি কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ আমি চৰকাৰী চাকৰি দিব পাৰোঁ। প্ৰথমবাৰৰ বাবে আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত FCIয়ে অসমৰ পৰা চাউল কিনা আৰম্ভ কৰিছে। এসময়ত আমি যেতিয়া ধান খেতি কৰোঁ, আমাৰ তিতাবৰতে বহুত ধান খেতি হয়, আমি 1200-1300 টকা কুইণ্টলত আমি মিলৰ মালিকক আমি ধান বিক্ৰী কৰিছিলোঁ। এইবাৰ চৰকাৰে 1960 টকা মূল্যত আজি আমি ধান কিনিছোঁ। এই মুহূৰ্তলৈকে অসমত প্ৰায় আমি 3 লাখ মেট্ৰিক টন আমি ধান কিনিছোঁ আৰু ধান কিনাৰ কাম চলি আছে। মই ৰাইজক অনুৰোধ কৰিম, যেতিয়া আমি 2000 টকা কুইণ্টলত পাওঁ বা 700 টকাতকৈও বেছি আমি প্ৰতি মোনত আমি চাউলৰ দাম পাওঁ, তাৰ মানে আমি খেতি পথাৰলৈ আকৌ ঘূৰি যোৱাৰ সময় আহি উপস্থিত হৈছে। এসময়ত আমাৰ অসমৰ মানুহে কৈছিলে যে আমি খেতি নকৰোঁ, আমি খেতিৰ মূল্য নাপাওঁ। কিন্তু আজি চৰকাৰে আপোনালোকক খেতিৰ মূল্য পোৱাৰ ব্যৱস্থা কৰি দিছে। মই ৰাইজক অনুৰোধ কৰিম যে আমাৰ খেতি পথাৰত খেতি কৰাৰ যি আমাৰ অভ্যাস আছিল তালৈকে আমি উভতি যাব লাগে। আমাৰ ঘৰৰ কাষত যেতিয়া আমি খেতি কৰিম, খেতিৰ পথাৰৰ লগতে আমি অন্যান্য বস্তু, আমাৰ যদি ঘৰত যদি তামোলৰ গছ আছে, নাৰিকলৰ গছ আছে, তাৰ লগত জালুকটো লগাই দিয়া। আগত যেনেকৈ আমি পাণ লগাইছিলোঁ, এতিয়া আমি জালুকটো আমি লগাই দিম, অতিৰিক্ত যাতে আমি উৎপাদন কৰিব পাৰোঁ। আমাৰ মহিলাসকলে, প্ৰত্যেকগৰাকী মহিলাই মৌ-মাখি পালন কৰিব পাৰে। কেইদিনমান আগতে মই গুজৰাট আৰু কৰ্ণাটকৰ গাখীৰৰ ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক লগ পাইছিলোঁ। গুজৰাটত প্ৰতিদিনে প্ৰায় 2 কোটি লিটাৰ গাখীৰ উৎপাদন হয়। কৰ্ণাটকত 80 লাখ লিটাৰ গাখীৰ প্ৰত্যেক দিনা উৎপাদন হয়। অসমত আমাৰ ব্যৱসায়িক উৎপাদন মাত্ৰ 1 লাখ লিটাৰ গাখীৰ উৎপাদন হয়। অৰ্থাৎ অসমত আমি উৎপাদন কৰোঁ 1 লাখ লিটাৰ গাখীৰ, কৰ্ণাটকে উৎপাদন কৰে 80 লাখ লিটাৰ গাখীৰ আৰু গুজৰাটে উৎপাদন কৰে 2 কোটি লিটাৰ গাখীৰ প্ৰতিদিনে। তাৰ মানে আপোনালোকে চিন্তা কৰক যে আত্মনিৰ্ভৰশীল অসম এখন আজিলৈকে আমি নিৰ্মাণ কৰিব পৰা নাই। আমাৰ ঘৰত যদি এতিয়া আমি যোৰহাটৰ ইষ্ট আছাম মিল্ক ইউনিয়নক শক্তিশালী কৰি আমি দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আগুৱাই যাব খুজিছোঁ।
আমি 80 লাখৰ সংকল্প লোৱা নাই, কিন্তু 2026 চনৰ ভিতৰত অসমত 10 লাখ লিটাৰ গাখীৰ উৎপাদনৰ বাবে আমি সংকল্প কৰিছো আৰু তাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা হাতত লৈছে। ধানৰ মূল্য দিছে, গাখীৰ উৎপাদনৰ আমি প্ৰচেষ্টা কৰিছো আৰু আমি মহিলা আত্মসহায়ক গোটসমূহকো আমি কৰ্মমুখী কৰিবৰ বাবে কিছুমান নতুন নতুন আঁচনিৰ কথা আমি কল্পনা কৰিছিলো। এতিয়া আমি সেই আঁচনিবিলাক বাস্তৱলৈ আমি লৈ আহিব খুজিছো। 1 লাখ চৰকাৰী চাকৰিৰ লগে লগে উদ্যোগীকৰণ আৰু কৃষিৰ জৰিয়তে 2 লাখ লোকক আমি কৰ্মসংস্থাপন দিবৰ বাবেও আমি প্ৰচেষ্টা হাতত লৈছো। আমাৰ মহিলাসকলৰ মাইক্ৰ' ফাইনেন্সৰ লোনৰ প্ৰথম পৰ্যায়ৰ লোনৰ বিপৰীতে পুঁজি মুকলি কৰি দিয়াৰ পিছত অহা কিছুদিনৰ ভিতৰত আমি দ্বিতীয় পৰ্যায়ৰ যি সকাহ, সেই দ্বিতীয় পৰ্যায়ৰ কামো আমি হাতত ল'বৰ বাবে ইতিমধ্যে সিদ্ধান্ত লৈছো। ইয়াৰ লগে লগে আমাৰ যি অৰুণোদয় আঁচনি আছে, সেই অৰুণোদয় আঁচনিখনকো আমি নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো। অহা 15 জুনৰ পৰা 15 জুলাইলৈকে পুৰণা হিতাধিকাৰীসকলৰ ঘৰলৈ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকল যাব। কোনে পাব লাগিছিল, পাব নালাগিছিল, যোৱা বছৰটোৰ ভিতৰত কোনোবা ব্যক্তিৰ মৃত্যু হ'ল নেকি, বেংকত টকা সোমোৱা নাই নেকি, এই গোটেইবিলাক তেওঁলোকে হিচাপ নিকাচ কৰি আমাক দিব। তাৰ পিছত আমি প্ৰত্যেক সমষ্টিত আৰু 6,000 নতুন আমি হিতাধিকাৰী আমি দিয়াৰ ব্যৱস্থা কৰিম আৰু 6,000 নতুন হিতাধিকাৰী হোৱাৰ পিছত আমি এই অৰুণোদয় আঁচনি এই বছৰত 1250 টকালৈকে 15 আগষ্টত আমি আৰম্ভ কৰিম। অৰ্থাৎ এতিয়াৰ পৰা আমাৰ বেংকত 1250 টকা প্ৰত্যেক মাহত সোমাব। ইয়াৰে 250 টকা আমি এই কাৰণে বঢ়াই দিছো যাতে আমাৰ আই মাতৃসকলে এই টকাটো লৈ ইলেক্ট্ৰিচিটিত বিল দিব পাৰে। ইলেকশ্যনৰ আগত 830 টকা আছিল, তাৰ পিছত আমি 1000 টকা কৰিলো আৰু এইবাৰ আমি 1250 টকা কৰিবলৈ গৈ আছো। অৰ্থাৎ আজি আমি অসমত ধান কিনাই হওক, দুখীয়া মানুহৰ বাবে ঘৰৰ ব্যৱস্থাই হওক, জল জীৱন মিছনেই হওক বা আজি আমাৰ অসমত গাখীৰ উৎপাদনে হওক, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইকে হওক বা আমাৰ নিবনুৱা যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ ব্যৱস্থাই হওক, আমি অসমখনক নতুন ৰূপত সজাই তোলাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো। ৰাইজে আমাক সহযোগিতা কৰিব আৰু ৰাইজে সহযোগিতা কৰিলে আমি আগুৱাই গৈ থাকিব পাৰিম। কেইদিনমান আগতে আমি মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায় আমি শেষ কৰিছিলো। অহা 2 অক্টোবৰৰ পৰা আমি দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা আৰম্ভ কৰিম, যাৰ জৰিয়তে চৰকাৰী মাটিত বহি থকা, ভিজিআৰ পিজিআৰ মাটিত বহি থকা যিমান ধৰণৰ দুখীয়া মানুহ আছে সকলোকে আমি মাটিৰ অধিকাৰ দিয়াৰ বাবে আমি ব্যৱস্থা হাতত লৈছো, যাতে প্ৰত্যেকগৰাকী মানুহ মাটিৰ অধিকাৰী হ'ব পাৰে। চৰকাৰী কাৰ্যালয়ত যাতে মানুহে অসুবিধা পাব নালাগে তাৰ বাবে আমি আজি লাইসেন্স বনোৱাই হওক, আজি আমাৰ কৰবাত আমাৰ নিবনুৱা পঞ্জীয়নে হওক, গোটেইবিলাক আমি কম্পিউটাৰৰ জৰিয়তে কৰিছো। 2 এদিনতে আমি আৰু এটা নতুন কাৰ্যসূচী হাতত ল'ম। সেইটো হ'ল যে আমাৰ ST SC আৰু OBC এই ল'ৰা ছোৱালীবিলাকে কাষ্ট চাৰ্টিফিকেট বিচাৰি অফিচে অফিচে ঘূৰি ফুৰিছিল। এতিয়া নতুন নিয়ম হ'ব যে চৰকাৰী বিষয়াই স্কুললৈকে গৈ ক্লাছ 9 পোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ হাতত ST SC OBCৰ চাৰ্টিফিকেট তুলি দিব। কোনেও অফিচত আহিব নালাগে, আমাৰ বিষয়া কৰ্মচাৰীয়ে অফিচলৈ গৈ কাষ্ট চাৰ্টিফিকেট তুলি দিব। এই ধৰণে আমি অসমখনক নতুন ৰূপত সজাই পৰাই তুলিব খুজিছো। আপোনালোকৰ সহযোগিতা কামনা কৰিছো।
আজি আমি যোৰহাটত এই সভা কৰিছো। আজি আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কামৰ বাবে ইয়াত অহা বাবে মই আন দিশবিলাকলৈকে যাব খোজা নাই, কিন্তু তথাপিতো যোৰহাটৰ ৰাইজক জনাব খুজিছো যে আগষ্ট মাহৰ আগতে যোৰহাটলৈ আমি আকৌ আহিম। আমি কেইটামান যোৰহাটৰ ৰাইজৰ বাবে আঁচনি লৈছো। সেইটো হ'ল যে যোৰহাটৰ সমগ্ৰ এই ষ্টেডিয়ামখনক আমি ডিসি কোৰ্টেৰ সৈতে নতুনকৈ এখন যোৰহাটৰ বাবে পূৰ্ণাংগ ষ্টেডিয়ামৰ আমি কল্পনা কৰিছো। তাৰ আমি আধাৰশিলা ৰাখিম। আমাৰ ডিসি অফিসটো চিনামাৰা বাগিচালৈ উঠি যাব আৰু এই ডিসি অফিসটোক আমি এটা মিউজিয়ামলৈ আমি ৰূপান্তৰ কৰিম আৰু আমি সমগ্ৰ এই অঞ্চলটো ষ্টেডিয়াম পেৰেড গ্ৰাউণ্ড আদিলৈকে ৰূপান্তৰ কৰিম আৰু নতুন ডিসি অফিস বনাবৰ বাবে যোৰহাটত ইতিমধ্যে আমি 50 কোটি টকাৰ অনুমোদন কৰিছো, যাতে যোৰহাটত এটা সুন্দৰ সকলো কাৰ্যালয় থাকিব পৰা এটা ইন্টিগ্ৰেটেড ডিসি অফিস আমি পাব পাৰো। ইয়াৰ লগে লগে আমি যোৰহাটৰ নগৰৰ পানী যোগান আঁচনিখনক নতুনকৈ সজাই পৰাই তুলিবৰ বাবে আমি পুঁজিৰ মঞ্জুৰীকৰণৰ বাবে আগবাঢ়িছো। ইয়াৰ লগে লগে যোৰহাটৰ জেলৰ মাটিত আমি নতুনকৈ এখন স্বাধীনতা সংগ্ৰামীসকলৰ স্মৃতিত উদ্যান বনোৱাৰ কামো আমি আগবাঢ়ি গৈছো আৰু সেই কামো আমি আগষ্ট মাহৰ আগতে আমি আৰম্ভ কৰিম। আপোনালোকে সকলোৱে জানে যে এই বছৰ অসমে বীৰ লাচিতৰ 400 বছৰৰ জন্ম জয়ন্তী পালন কৰিছে। এই সময়ছোৱাতে আমি লাচিত বৰফুকনৰ সমাধিস্থলতো এটা অত্যাধুনিক এটা ক্ষেত্ৰ নিৰ্মাণৰ বাবে ইতিমধ্যে কাম হাতত লৈছো আৰু এই গোটেই আঁচনিবিলাকৰ কাম আগষ্ট মাহৰ আগতে যোৰহাটলৈ আহি আমি আৰম্ভ কৰিম। তাৰ লগে লগে যোৰহাটৰ প্ৰাথমিক বিদ্যালয়সমূহত নতুনকৈ মধ্যাহ্ন আহাৰ দিয়াৰো আমি নতুন এটা ব্যৱস্থা কৰিছো, যাতে স্কুলত আমি মিড ডে মিল বনাব নালাগে। সেন্ট্ৰেল কিটচেনৰ পৰা আমি যোৰহাট জিলাৰ প্ৰতিখন স্কুললৈ যাতে আমি মিড ডে মিল দি আহিব পাৰো, তাৰো আমি ব্যৱস্থা হাতত লৈছো। এই গোটেইবোৰ আঁচনি হাতত লৈ মই আপোনালোকৰ মাজত আমি গোটেইবিলাক আকৌ এদিন আহিম আৰু সেই দিনাখন আমি যোৰহাটৰ উন্নয়নৰ বিষয়ে আপোনালোকৰ লগত আকৌ এবাৰ কথা বতৰা পাতিম। পুনৰ এবাৰ আজিৰ এই অনুষ্ঠানৰ পৰাই মই সকলো ৰাইজকে অনুৰোধ কৰিম যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত শুনিব পৰাকৈ আপোনালোকে মোদী ডাঙৰীয়াৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বজাওক, কাৰণ দিল্লীত শুনিব লাগিব, লাহে লাহে নহব। মোৰ লগত কব নৰেন্দ্ৰ মোদী। ইমান কম কৰি মাতে, মাত ডাঙৰ হব লাগিব। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। এইটো হল আমাৰ কৃতজ্ঞতা। মোদী ডাঙৰীয়াই যে আমাক ঘৰ দিলে, আমি মোদী ডাঙৰীয়াক কৃতজ্ঞতা দিলো। গিৰিৰাজ সিং ডাঙৰীয়া নহলে অসমে 12 লাখ নতুন ঘৰ কেতিয়াও নাপালেহেঁতেন। अगर गिरिराज सिंह जी नहीं होता था तो असम को ये 12 लाख नया आवास कभी भी नहीं मिलता था। तो इसीलिए मैं सबको निवेदन करता हूं, गिरिराज सिंह जी के लिए एक जोरदार हाथ ताली आप लोग लगाइए, जोरदार। बहुत बहुत धन्यवाद। আপোনালোকক পুনৰবাৰ মই ধন্যবাদ জনাইছো। আজিৰ এই অনুষ্ঠান মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ কৰ্ম দক্ষতাৰ ফলত আমি সকলোৱে ইয়াতে পাইছো। তেখেতক মই ধন্যবাদ জনাইছো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছো। ডিসি ডাঙৰীয়াক ধন্যবাদ জনাইছো। অনুৰোধ কৰিম যে এই বেনিফিচিয়াৰী সকলৰ লগত যাতে আপুনি 3 মাহে ব্লকে ব্লকে গৈ আলোচনা কৰি থাকে। সময় পালে ঘৰবিলাক যাতে চাব যায়। যোৰহাটত যাতে, যিহেতু আমি ইয়াত সকলো আহিছো, যোৰহাটত যাতে এইবাৰ PMAY ঘৰবিলাক ধুনীয়া হয়, মানুহে যাতে কব বাধ্য হয় যে আগতকৈ এইবাৰ ঘৰ বেছি ভাল হৈছে। তেনেকে কাম কৰিবৰ বাবে জিলা উপায়ুক্ত ডাঙৰীয়াক অনুৰোধ জনাই সকলো হিতাধিকাৰীক মই পুনৰবাৰ নমস্কাৰ জনাই যোৰহাটৰ ৰাইজক মোৰ প্ৰণাম জনাই
মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।